লেয়াৰ ফাৰ্মত আপোনালোকে দুটা পদ্ধতিত পোৱালি ভৰাব পাৰে। প্ৰথমতে আপোনালোকে মানে এদিনৰ পোৱালি আনিব পাৰে আৰু 2 নম্বৰত আপোনালোকে ডাঙৰ কুকুৰা আনিব পাৰে। হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আজিৰ ভিডিঅ'ত ক'ম আপোনালোকক লেয়াৰ ফাৰ্মত আপোনালোকে দুটা পদ্ধতিত আৰম্ভ কৰিব পাৰে। প্ৰথম পদ্ধতিটো হ'ল আপোনালোকৰ মানে পোৱালি আনোতে মানে আপোনালোকে এদিনৰ পোৱালিও আনিব পাৰে আৰু 2 নম্বৰটো হ'ল আপোনালোকে 4 মাহৰ পোৱালি আনিব পাৰে। 4 মাহতকৈ অলপ বেছি দিন থাকে, মানে আপোনালোকে কুকুৰা মানে ডাঙৰ কুকুৰা আনিব পাৰে। তো সেই কুকুৰাটো অনাৰ পিছতে আপোনাৰ খুব বেছি এসপ্তাহ 10 দিনতে কণী পাৰে। তো সেইটোৰ ওপৰতে ক'ম। তো ভিডিঅ'টো চাই থাকিব সকলে। যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাব। আৰু আপোনালোকে এদিনীয়া পোৱালি আনিব পাৰে। এদিনীয়া পোৱালি আনিলে আপোনালোকৰ 4.5 মাহ আপোনালোকে ডাঙৰ মানে মেইনটেনেঞ্চ কৰি ৰাখিব লাগিব। 4.5 মাহৰ পিছত আপোনালোকে প্ৰডাকশ্যন পাব। 4.5 মাহৰ পিছতহে আপোনালোকে প্ৰডাকশ্যন পাব, যদিহে আপোনাৰ মেনেজমেণ্টটো ভাল থাকে, নহ'লে আৰু অলপ দিন লাগিব, 5 মাহমান লাগে। আৰু আপোনালোকে এদিনীয়া পোৱালি আনিলে আপোনালোকৰ মানে বেমাৰ হোৱাৰ ৰিস্কটো কম থাকে। তো আমাৰ ইয়াত আপোনাৰ বাৰ্ড ফ্লু সেইবিলাক মানে অকণমান ৰাণীখেত সেইবিলাক ইমান নেলাগে। তো ফাৰ্ম কম আছে, সেইটো কাৰণে নেলাগে। যদি আপোনালোকে বাহিৰৰ পৰা মানে সৰু পোৱালিটো আনে, তেতিয়া সেই সৰু পোৱালিটোত ৰিস্কটো কম থাকে সৰুতে। তো ইয়াতে 4.5 মাহ ডাঙৰ হয়, তো সেইটো কাৰণে অকণমান ৰিস্কটো কম থাকে আৰু আপোনালোকৰ দানা খৰচটো কম হ'ব। যদি আপোনালোকে এদিনীয়া পোৱালি আনে, তেতিয়া আপোনালোকৰ দানা খৰচটো বহুত কম হয়। খালি আপোনালোকৰ টাইমটো যাব, 4.5 মাহ আপোনালোকৰ টাইম যাব, আকৌ আপোনালোকৰ কষ্টখিনি আছে, সেই কষ্টখিনি যাব। তো এদিনীয়া পোৱালি আনিলে এইকেইটা আপোনালোকৰ হয় আৰু মানে আপোনালোকৰ প্ৰডাকশ্যনটো আপোনালোকৰ দেৰিকৈ আহিব, মানে টাইমটো যাব। তাৰপিছত আপোনালোকৰ পইচাটো কমকৈ লাগিব, তাৰপিছত আপোনালোকৰ বেমাৰৰ ৰিস্কটো কম থাকে। তো সেইকেইটা আপোনালোকৰ হয়। আৰু আপোনালোকে যদি মানে ডাঙৰ কুকুৰা আনে, ডাঙৰ কুকুৰাত তেনেকুৱা নহয়। ডাঙৰ কুকুৰা অনাৰ পিছতে মানে আপোনালোকৰ খুব বেছি 10 দিন এসপ্তাহত আপোনালোকৰ কণী পাৰে। আৰু এইবিলাক কোম্পানীত থাকে, এইবোৰ বেচে। তো সেইটো অনাৰ পিছত আপোনালোকৰ কণী প্ৰডাকশ্যন আহিব। তো আপোনালোকে সেই কুকুৰাটো আনিলে আপোনালোকৰ কষ্টটো কম হয়, টাইমটো কমকৈ যায়। খালি আপোনালোকৰ মানে বেমাৰ হোৱাৰ ৰিস্কটো বেছি থাকে, কাৰণ আপোনালোকৰ ডাঙৰতে মানে আপোনালোকৰ শ্বিপিং কৰিবলৈ মানে অলপ কষ্ট হয় কুকুৰাখিনি, তো ভোকতে আহে। তো সেইটো কাৰণে অলপ দিগদাৰ হয়। তো সৰুতে মানে পোৱালি আপোনালোকৰ আনিলে মানে সেইটো ভাল হয়। তো আৰু ডাঙৰকৈ যদি আনে, তো সেই ৰিস্কটো থাকে। কিছুমানৰ এতিয়া লাক ভাল থাকিলে নহ'ব পাৰে, তো কিছুমানৰ হয়। তো ডাঙৰ কুকুৰা আনিলে আৰু আপোনালোকৰ ডাঙৰ কুকুৰা মানে পোৱালিৰ দামটো বেছি। তো এতিয়া আপোনালোকৰ সৰু কুকুৰা পোৱালিটো আপোনালোকে 100 টকাৰ ভিতৰত, 100-110 তেনেকুৱাৰ ভিতৰত পাই যাব। খালি আপোনালোকৰ ডাঙৰ কুকুৰাটো আপোনালোকে মাইকী পাৰ পিচ আপোনালোকে 600 টকা, আগতেতো 550 আছিলে, এতিয়াতো 600-650 মান হৈ যাব। তো সিমান হ'ব, মানে আপোনালোকৰ দানা খৰচটোতকৈ অলপ বেছি পৰে। তো আপোনালোকৰ দানা খৰচ মানে 4.5 মাহত যিমান আহিব মানে তাতকৈ মানে অলপ বেছি আহে আৰু 100-200 টকা বেছি আহে। ডাঙৰ কুকুৰাত কি হয়, আপোনালোকে কেনেকৈ মানে আপোনাৰ মেইনটেনেঞ্চ কৰিছে, তো সেইটো আপোনালোকে গম নাপায়। আৰু কি বুলি কয়, এইটো ভেকচিন মাৰিছে নাই সেইটো গম নাপায়। তো সেইবিলাকৰ ৰিস্ক থাকে। খালি আপোনালোকে ভাল কোম্পানীৰ পৰা আনিলে মানে আনিব পাৰে, তো ডাঙৰ কুকুৰা যদি ৰাখে। আৰু আপোনালোকে যদি লেয়াৰ ফাৰ্ম কৰে, তেতিয়া পাৰিলে মানে বেছি ডাঙৰকৈ কৰিম বুলি ভাবিলে মানে আপোনালোকে বগাটোৱে কৰিব লাগে, কাৰণ আপোনালোকৰ মানে বগা কণীটো ডিমাণ্ডটো বেছি। তো আপোনালোকে 1000-2000 কৰিম বুলি ভাবিলে ডাঙৰটো কৰিব লাগে। তো কমকৈ হ'লে এইটো কৰিব পাৰে, ৰঙাটো কৰিব পাৰে। খালি বেছিকৈ যদি কৰে, তেতিয়া মানে আপোনালোকৰ একেদিনাখনে কণী যাবগৈ লাগিব। তো সেইটো কাৰণে আপোনালোকৰ মানে মাৰ্কেটখন অলপ ডাঙৰ লাগে। তো এতিয়া ৰঙা কণীটো মাৰ্কেটখন বহুত সৰু, ডিমাণ্ডটো বহুত কম থাকে, দামটো বেছি কাৰণে। তো সেইটো কাৰণে আপোনাৰ 1000 বিকিবলৈও মানে আপোনাৰ দিগদাৰ হৈ যাব। বগা কুকুৰাতে ভৰাওক, তো তেতিয়া আপোনালোকৰ লাভ হ'ব। মানে আপোনালোকৰ মানে
মাৰ্কেটখন পাব। তো আপোনালোকৰ মাৰ্কেটখন পাবলৈ ইমান কষ্ট নহ'ব। আৰু ৰঙা কণীটো ডিমাণ্ডটো কম, চব জেগাতে কম, সেইটো আপোনালোকে জানে, কাৰণ গাঁৱৰ দোকানবিলাকত নাথাকে সেইটো। তো মানুহৰ ইমানকৈ নাখায় দামটোৰ কাৰণে। তো সেইটো কাৰণে আপোনালোকে ইমান মানে পটকৈ মানে মাৰ্কেটখন গম নোপোৱাকৈ মানে ভৰাই মানে লাভ নহ'ব। তো যদি বিক্ৰী নহয় আপোনালোকৰ কুকুৰা মানে এনেই খুৱাব লাগিব, আকৌ আপোনালোকে কমত দিবলগীয়া হ'ব। তো সেইটো কাৰণে বগা কণীৰ মাৰ্কেট বহুত ডাঙৰ, আপোনালোকে য'তে বেচিব বুলি ক'লেও পাৰিব, গাঁৱৰ দোকানত দিওঁ বুলি ক'লেও পাৰিব। আৰু তেতিয়া আপোনালোকৰ ট্ৰেভেলিং খৰচটো অলপ কমি যাব। ওচৰতে যদি দোকান আছে গাঁৱত তেতিয়া দিব পাৰে। আৰু এতিয়া ফাৰ্মৰ পৰা আহিলোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।